নমস্কাৰ মই কল্যাণ আৰু স্বাগতম জনাইছো আপোনালোকক ইউটিউব চেনেল কল্যাণ অসমলৈ আপোনালোকে এইটো মোৰ দ্বিতীয় 2 নম্বৰ ভিডিও আপোনালোকে যোৱাকালি ভিডিওটো নিশ্চয় চাইছে চোৱা নাই যদি গৈ পেলাই চাব তেতিয়া হলে বুজি পাব যে এইটো মই ইনকুবেটৰ মেচিন এটাত কণী দিছিলো বটাচৰা কণী আৰু মই ভিডিওটো যোৱাকালি দিছো যদিও আগতে ৰেকৰ্ডিং কৰা আৰু দিব পৰা নাছিলো এডিটিং কৰোতে মই যেহেতুকে প্ৰথম অলপ টাইম লাগিছে সেই কাৰণে মই কণী দিয়া আজি এসপ্তাহ হয় হিউমিডিটিটো ইয়াৰ 45 to 55 ৰাখিব লাগে আৰু আজি যেহেতুকে আজি এসপ্তাহ হৈ গল এটা 55 ৰ ডাউনত যাতে না যায় হেতু লক্ষ্য ৰাখিব লাগিব আৰু কালি 18 মানে আজি কালি পৰা মানে একদম 14 দিনলৈকে বটাচৰৰ পোৱালি যেহেতুকে 18 দিন পোৱালি ওলাই 14 দিনলৈকে আপোনালোকে 55 to 60 মানে 55 ৰ আপত যাতে থাকে হেতু লক্ষ্য ৰাখিলে হল বাকি 14 দিনৰ পিছত বা 14 দিনৰ দিনা পৰা 60 প্লাস ৰাখিব লাগে 60 to 70 70 আপত না লাগে 60 to 70 ৰাখিলে হৈ যাব যেতিয়া পোৱালি ফুটিবলৈ আৰম্ভ কৰিব তেতিয়া হিউমিডিটি এনেও বাঢ়ি যায় বিশেষ ইমান দিগদাৰি নহয় এখিনি মই দেখাই দিলে কম পাব এতিয়া মই দেখাই আছো আপোনালোকক বাকিখিনি বেক ক্যামেৰাৰে দেখাই আছো চাওক ইয়া 37.2 পল লগে লগে লাইটটো জ্বলিছে 56% আছে ভিতৰত হিউমিডিটি আৰু টেম্পাৰেচাৰটো অলপ কম বেছি দেখায় এটো বাৰু দুইটা মেচিনৰ এটো এখন সাৰ্কিটত ঠিকে থাকিলে হ'ল তাতে ইমানখিনি হৈ গ'ল লগা হিউমিডিটিটো 56 আছে এতিয়া 56 তকৈ যদি কম লাগে আমাক এখন গ্লাছখন মই এনেকৈ অকমান এনেকৈ ইয়াতে সাইডৰ ফালে অকমান এনেকৈ খুলি দিও ইয়াতে খুলি দিলে হিউমিডিটিটো অলপ পিছত নিজে নিজে অলপ অলপকৈ কমি 1-2 কৈ কমি মোটামুটি 4-5% কমি যাব আৰু যদি বেছিকৈ খুলি দিও ইমানমান খুলি দিলে তাতকৈ বেছিকৈ কমি যাব যদি এনেকৈ অলপমান খুলি দিলে হ'ল তাৰ পিছত আকৌ যেতিয়া এনেকৈ যদি বেছিকৈ কমি যায় অকমান এনেকৈ জপাই দিব জপাই দিলে মানে আৰু আহি যাব ঠিকে এখিনিয়ে বেলেগ একো যেতিয়া কৰিব আপোনালোকে নিজে গম পাব এখিনি নিজে নিজে নিজৰ সব মেচিনত বেলেগ বেলেগ হ'ব মোৰটো বহুতে সৰু মেচিন এতিয়া মই এখন গুছাই পেলাই মই কি কৰো এখন এনেকৈ গুছাই থৈ দিম গ্লাছখন গুছাই থৈ পেলাই এইখন ঢাকনিখন মই এনেকৈ সাইড কৰি দিও সাইড কৰি দি মই কণীখিনি কি কৰো মই যেহেতু সৰু অকমান দিগদাৰ হয় মই এনেকৈ ঘূৰাই দিও 4 ঘণ্টাৰ পৰা 6 ঘণ্টাৰ ভিতৰত মই এবাৰ ঘূৰাও এনেকৈ দিনত 3 বাৰ ঘূৰাও আৰু দিনত দুবাৰ হলে হয় 3 বাৰ ঘূৰালে ভাল আৰু এটো পাত্ৰটোত মই পানী দিছো এখিনি কাট কৰি দিছো যাতে ঢাকনিখন নিদিলে হয় কিন্তু যেতিয়া পোৱালি বিলাক ফুটিবৰ সময় হয় ইহতে উলোৱাৰ পিছত এই ইয়াতে ওপৰত উঠি পানীত জিকি পেলে মৰি যোৱা চান্স থাকে এই কাৰণে এখিনি বিশেষ একো নাই তাৰ পিছত আকৌ ধুনিয়াকে ঢাকনিখন এনেকৈ দি দিও ঢাকনিখন দি পেলাই গ্লাছখন মই প্ৰথমতে মই সম্পূৰ্ণ এনেকৈ দিও সম্পূৰ্ণ দি দিয়াৰ পিছত যেতিয়া 60 আপত মানে যাব খুজিব তেতিয়া মই ঢাকনিখন লাহেকৈ খুলি দিম আৰু মোৰ মেচিনটোত এতিয়া এনেকুৱা হৈ আছে মই যেতিয়া ইমান মান ৰাখি দিও এখিনিত গেপটো ইমান মান জপাই দিলে ইফালে বহুতখিনি আছে ইফালে কেতিয়াও ইমান এয়াৰ সোমাব নোৱাৰে ইফালে ইমানত দি দিলে মোৰ মানে 55 টো মেইনটেইন হৈ থাকে সো আজি ভিডিওটোত ইমানখিনি আছিল আপোনালোকে কেনেকুৱা পালে ক'ব আৰু কিবা যদি ভুল দেখা পায় আপোনাৰ কমেন্টত জনাব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো হে কৰিব পাৰে কল্যাণজিত তালুকদাৰ বুলি আছে ইনষ্টা আইডিটো মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰিব বাকি যোৱাকালি ভিডিওটো চাব আৰু ভিডিওবিলাক যদি কিবা ইনফৰমেশন পোৱা যেন পাইছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি থব আৰু ভাল লাগিলে লাইক কৰিব মানে ভাল লাগিলেহে লাইক কৰিব ভাল নালাগিলে মোক জনাইলে হল কি ভুল থাকি গল বাকি যোৱাকালি ভিডিওটো বহুতে চাইছে ভিউ আহিছে এতিয়া মোৰ 100 মানেও বহুত লাহে লাহে সপোনবিলাক ডাঙৰ ৰাখিছো লাহে লাহে 1000 হ'ব 1000 ৰ পৰা 1 লাখ হ'ব তাৰ পৰা আৰু বাঢ়িব এনেকৈ শূন্যবিলাক বাঢ়ি থাকিব বুলি আশা কৰিছো কাৰণ মানুহে সপোনবিলাক ডাঙৰ ৰাখিব লাগে কিন্তু কামবিলাক সৰুৰ পৰা আৰম্ভ কৰিব লাগে যাতে হতাশাত ভুগিব লগিয়া নহয় মই এটো বিশ্বাস কৰো মই কাৰণে সৰু মেচিন এতিয়া আৰম্ভ কৰিছো লাহে লাহে কামবিলাক এতিয়া শিকি আছো পিছলৈকে যেতিয়া এক্সপেৰিয়েন্স হ'ব পিছলৈকে ডাঙৰ আছে বহুত সপোন আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থলে মই যি কৰো বিভিন্ন ধৰণৰ পাব ফাৰ্মিং আৰু মই কি কৰো মুঠতে এইবিলাক সবখিনি পাব
যদি তেনেকুৱা কিবা ইণ্টাৰেষ্ট আছে আৰু আপোনালোকৰ বা মোৰ ওপৰত বিশ্বাস আছে এইখন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাকী এইখিনিয়ে ধন্যবাদ